অৰুণোদয় আঁচনি মোৰ নাম আহিছে বুলি আজি যে মই গম পালোঁ, আজি ঘৰে ঘৰে ছাৰ্ভে কৰিবলৈ আহিছে। এতিয়া মইতো অৰুণোদয় আঁচনি নেপাওঁ বুলি ভাবিছোঁ। ফৰ্ম ফিল আপ কৰিছিলোঁ, কিন্তু নেপাওঁ যেতিয়া আমি কোনো ইণ্টাৰেষ্টো দিয়া নাই, নেপাওঁ বুলি ভাবিছোঁ। আজি যেতিয়া ঘৰে ঘৰে ছাৰ্ভে কৰিবলৈ তেতিয়া দেখিছোঁ যে মোৰ নামটো আছে, একাউণ্ট নম্বৰ চব মিলিছে, সম্পূৰ্ণ চব শুদ্ধ আছে, কিন্তু পাইছোঁ বুলি আহিছে। কিন্তু একাউণ্টটো চেক কৰালোঁ, কিন্তু মোৰ তাত এটকা পইচাও সোমোৱা নাই। কিমান দিনৰ পৰা হেৰি হৈ আছে? এই 1.5 বছৰমান হৈছে আমি এপ্লাই কৰা। তেতিয়াৰ পৰা মানুহে পায়, আমিতো এটকা পইচা পোৱাও নাই আৰু সেইকাৰণে ইণ্টাৰেষ্টো দিয়া নাই। কিন্তু আজি যেতিয়া ছাৰ্ভে কৰিব লাগিছে মই পটককৈ চক খাই গ'লোঁ। মই অৰুণোদয় নেপাওঁ পইচা। পাছবুক চাই পিনে কৈছে একাউণ্ট নম্বৰ সম্পূৰ্ণ শুদ্ধকৈ মিলিছে, ডকুমেণ্টছৰ শুদ্ধ হৈ আছে, কিন্তু পইচা পাইছোঁ বুলি কৈছে, কিন্তু এটকা পইচাও পোৱা নাই। ল'ৰাটোক চেক কৰিবলৈ পঠিয়ালোঁ, চাগেচোন মোক পইচা সোমাই আছে নেকি কেনেবাকৈ, তাৰ এটকা পইচাও সোমোৱা নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক সেইটো কৈছোঁ, এনেকুৱা অনিয়ম হ'লে আমাৰ বেয়া লাগে আৰু পালে পাব লাগে, নেপালে মানে এনেকৈ পাইছোঁ বুলি ক'লে কথাটো বেয়া দেখি, সেইটোকে ক'ব খুজিছোঁ।